মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক দশম শ্ৰেণীৰ সমান্তৰ প্ৰগতিৰ 5.1ৰ তোমালোকক 4 নম্বৰ প্ৰশ্নবোৰ কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। 4 নম্বৰ প্ৰশ্ন তোমালোকক দিয়া হৈছে, তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে আৰু যিবিলাক সমান্তৰ প্ৰগতিত গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰা আৰু পৰৱৰ্তী 3টাকৈ পদ নিৰ্ণয় কৰা। লগতে পৰৱৰ্তী 3টা পদ উলিয়াবলৈ কৈছে। গতিকে প্ৰথমতে মন কৰিবা, মই তোমালোকক ইয়াৰ অংক 2টা অংক তোমালোকক আগৰ ভিডিঅ'ত মই কৰাই দিছোঁ। গতিকে মই 2 নম্বৰটো আৰু 1 নম্বৰটো আৰু 2 নম্বৰটো কৰাই তোমালোকক দিয়া নাই। যদি তোমালোকে 1 নম্বৰ 2 নম্বৰ চাবলৈ বিচাৰিছা তেতিয়াহ'লে মোৰ প্লে'লিষ্টত গৈ বা এইটো ভিডিঅ'ৰ লিংকত গৈ তোমালোকে সেই অংক 2টা চাই ল'ব পাৰিবা। এতিয়া তোমালোকে মন কৰা 1.2 ইয়াত তোমালোকক প্ৰথম পদ কি দিয়া আছে তোমালোকে লিখিবা। প্ৰথম কাম তোমালোকৰ হ'ব, দিয়া আছে A1ৰ মান তোমালোকৰ কিমান আছে 1.2 মাইনাছ 1.2, A2ৰ মান কিমান দিয়া আছে মাইনাছ 3.2 আৰু A3 মান দিছে তোমালোকক মাইনাছ 5.2 আৰু শেষত দিছে তোমালোকৰ A4 ইকুৱেল টু মাইনাছ 7.2। চাৰিটা পদ দি দিছে। গতিকে তোমাৰ 4 নম্বৰ পদটো উলিয়াব লাগে। গতিকে মই তোমালোকক ইয়াতেই কৰি দিম। এতিয়া তোমালোকে ডি উলিয়াবা। ডি কেনে উলিয়াবা, এতেকে ডি উলিওৱাৰ ফৰ্মুলা আছে, মনত ৰাখিবা A2 মাইনাছ A1। প্ৰথমতে তোমালোকক চাবলৈ গৈছে ডি ওলোৱাৰ আগতেই ডি উলিয়ালোঁ আমি। কি ওলালোঁ A2 মাইনাছ A1, কি ওলালোঁ A2 মাইনাছ A1। A2 মানটো কিমান পালোঁ আমি, A2 মান পাইছোঁ মাইনাছ 3.2 আৰু মাইনাছ ইয়াত A1ৰ মান পাইছোঁ আমি মাইনাছ 1.2। গতিকে তোমালোকে কৰিবা কিমান মাইনাছ 3.2 আৰু মাইনাছে মাইনাছে কি হ'ব প্লাছ 1.2। গতিকে তোমালোকৰ কিমান ওলালে ডিৰ ভেলু মাইনাছ 2 ওলালে। ডিৰ ভেলু যদি মাইনাছ 2 ওলালে আৰু এবাৰ তোমালোকে ডিৰ মান উলিয়াই চাবা, দুবাৰ উলিয়াই চাবা। আকৌ এবাৰ ডি উলিওৱা, কি ওলাব A3 মাইনাছ A1 দিও A2 দিও তোমালোকে ডি উলিয়াব পাৰিবা। এতিয়া A3 কিমান পালোঁ, A3 পালোঁ আমি 5.2 মাইনাছ আকৌ মাইনাছ কি দিলোঁ 3.2। দুটা মাইনাছ দিছে, এইটো মাইনাছ দিবই লাগিব আৰু ইয়াৰ মাইনাছ আমাৰ আগৰ পৰাই আছে। গতিকে এই মাইনাছটো দিব লাগিব। গতিকে তোমালোকৰ কিমান ওলালে মাইনাছ 5.2 আৰু মাইনাছে মাইনাছে প্লাছ হৈ গ'ল 3.2। গতিকে তোমালোকে 5.2ৰ পৰা 3.2 মাইনাছ কৰিলে কিমান থাকিব, মাইনাছ কি থাকিব 2 থাকিব। গতিকে আমি গম পালোঁ যে ডিৰ ভেলু আমাৰ যিহেতু দুটা মাইনাছ 2 ওলাইছে। গতিকে আমি গম পাই গ'লোঁ যে এই পদবিলাকে এটা সমান্তৰ প্ৰগতি গঠন কৰিব, কাৰণ নহ'লে দুটা নিমিলে। আৰু এটা তোমালোকে মিলাই চাব পাৰিবা, আৰু এটা কৰি চোৱা, 3টা কৰি চাব লাগে। ডি ইকুৱেল টু কি দিবা A4 মাইনাছ কি দিবা A3 দিবা। গোটেইকেইটা তোমালোকক দি দিছে। A4 কিমান পালোঁ আমি চাওঁ মাইনাছ 7.2 মাইনাছ ইয়াৰ ভেলু কিমান পালোঁ আমি মাইনাছ 5.2। এতিয়া আমি কি পালোঁ মাইনাছ 7.2 আৰু মাইনাছ মাইনাছে কি হ'ব প্লাছ 5.2। গতিকে কিমান ওলালে আমি মন কৰোঁ, এতিয়া মাইনাছ কি ওলালে 2 ওলালে। যিহেতু আমাৰ ডিৰ মানটো সকলোৰে মাইনাছ 2 ওলাইছে। গতিকে আমি গম পালোঁ যে এতেকে কি দিম, এতেকে এইখিনি মই কৰিলোঁ ইয়াত। এইখিনি কৰাৰ পিছত মই তোমালোকৰ উত্তৰটো ইয়াতেই লিখি দিছোঁ, তোমালোকে যাতে মোৰ ঠাইটো অলপ কমকৈ লাগক আৰু তোমালোকে বুজি পোৱা ভালকৈ। এতেকে তোমালোকে লিখিবা ইয়াতেই। এতেকে আমি কি পালোঁ, এইটো সমান্তৰ প্ৰগতি হয় নে নহয়, আমি গম পালোঁ ডি কিহে পালোঁ আমি A2 মাইনাছ A1 ইকুৱেল টু A3 মাইনাছ A2 আৰু ইকুৱেল টু A4 মাইনাছ A3 হৈছে। যিহেতু ইয়াত লিখিবা, যিহেতু এতেকে নিদিবা, যিহেতু চিনটো দিবা। যিহেতু এইটো নহয়, যিহেতু A2 মাইনাছ A1 A3 মাইনাছ A2 আৰু A4 মাইনাছ A3। গতিকে এই পদবোৰে এটা সমান্তৰ প্ৰগতি গঠন কৰিব। ইমানলৈ লিখিলোঁ। যদি গঠন কৰে তাৰ পৰৱৰ্তী আমাক কেইটা পদ ওলাব গৈছে 3টা পদ। গতিকে আমি যদি তাৰ পৰৱৰ্তী 3টা পদ উলিয়াব 4 নম্বৰ পদ আমাক দিয়া আছে। গতিকে আমি কি লিখিম এতিয়া A5 কি হ'ব A5 A প্লাছ 4D। মনত ৰাখিবা, মই আগত ভিডিঅ' তোমালোকক কৈ দিছোঁ যে A5ৰ ফৰ্মুলা হৈছে A প্লাছ 4D।
গতিকে এৰ মান কিমান পালা তোমালোকে চাই লোৱা এৰ মান -1.2 পালা প্লাছ 4d মানটো তোমালোকে পালা কিমান -2 গতিকে তোমালোকৰ কিমান হ'ব এতিয়া -1.2 প্লাছ এৰ মান আছে মাইনাছ কি হ'ব 8 আৰু এইটো প্লাছ কৰিলে তোমালোকৰ হ'ব 9 -9.2 এটা আনচাৰ ওলাই গ'ল ইয়াৰ পিছত তোমালোকে A6 চাবা A6 কেনেকৈ ওলাব A + 5d গতিকে এৰ মানটো কিমান পালোঁ এৰ মানটো আমি কিমান পালোঁ -1.2 প্লাছ 5 × -2 গতিকে -1.2 মাইনাছ কি দিম 2 × 5 = 10 গতিকে কিমান হ'ব চোৱা -11.2 আৰু ইয়াৰ পিছত কি ওলাব A7 কেনে ওলাব A প্লাছ কি দিব লাগিব 6d গতিকে এৰ মানটো কিমান পালোঁ আমি -1.2 প্লাছ 6 × d ভেলু কিমান পালোঁ আমি -2 পালোঁ গতিকে আমাৰ কি হ'ব -1.2 প্লাছ এ মান আছে -8 6 × 12 হ'ব গতিকে তোমালোকে লিখিবা 13.2 গতিকে আমি পাই গ'লোঁ এতেকে আমি লাষ্টত লিখিম কি এতেকে ইয়াতে লিখি দিছোঁ এতেকে পৰৱৰ্তী তিনিটা পদ ক্ৰমে কি কি হ'ব পাৰে আমাৰ আমি কি উলিয়ালোঁ -9/2 -13/2 আৰু তোমালোকে শেষত লিখিবা এইটো 11/2 আছিলে আৰু শেষত কি আছিলে আমাৰ -13/2 হ'ব গতিকে তোমালোকে এইদৰে লিখিবা এই প্ৰশ্নবিলাক তোমালোকৰ কেৱল এক নম্বৰীয়া প্ৰশ্নই আহে পৰীক্ষাত তোমালোকৰ 1 নম্বৰৰ কাৰণে তোমালোকে ইমানখিনি কৰিব নালাগে তোমালোকে খালি বুজি লোৱা যে মই তোমালোকক বুজাই দিছোঁ কিদৰে তোমালোকে কৰিব পাৰিবা ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা নেক্সট প্ৰশ্ন তোমালোকৰ 4 নম্বৰ দিয়া আছে 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা প্ৰথম পদটো তোমালোকক দিছে 10 দ্বিতীয় পদটো তোমালোকক দিছে -6 আৰু তৃতীয় পদটো দিছে তোমাৰ -2 আৰু 4 নম্বৰ পদটো তোমালোকক দিয়া হৈছে 2 গতিকে তোমালোকে লিখি লোৱা প্ৰথম কামটো তোমালোকে হ'ব ইয়াত লিখিবা দিয়া আছে A1 -6 A2 এইটো -10 হ'ব এইটো -10 ওপৰটো -10 হ'ব তলৰটো -6 হ'ব ইয়াৰ পিছত তোমালোকে A3 কিমান দিয়া আছে লিখিবা -2 আৰু তোমালোকে A4 লিখিব পাৰিবা 2 লিখিব পাৰিবা এতিয়া ইয়াৰ d ভেলু উলিয়াব লাগিব d ভেলু কেনে উলিয়াম চোৱা d ভেলু উলিয়াবলৈ হ'লে প্ৰথমতে A2 পৰা A1 মাইনাছ কৰি চাম আমি কি উলিয়াম A2 মাইনাছ কি উলিয়াম A1 কেনে ওলাম আমি -6 আৰু এইটো মাইনাছ দিব লাগিব আৰু এফালে -10 আছে গতিকে -10 দিলোঁ কিমান হ'ল -6 আৰু এইটো মাইনাছ কি হ'ব +10 হ'ব কিমান থাকিলে তোমালোকে মন কৰা এইটো হৈ গ'ল তোমালোকৰ 4 থাকিলে ঠিক তেনেকৈ আৰু এটা কৰি চাবা A3 - A2 A3 তোমালোকে কিমান পালা A3 তোমালোকে পাইছা -2 আৰু এফালে মাইনাছ দি এফালে -6 দিব লাগিব দুটা গতিকে এইটো -2 দিলোঁ আৰু মাইনাছ কি হ'ল +6 তো কিমান ওলালে এতিয়া 6 পৰা 2 গ'লে কিমান হ'ব 4 ওলালে আৰু এটা কৰি চাম আমি লাষ্টত কি A4 মাইনাছ কি দিম A3 উলিয়াই চাম A4 আমি কিমান পালোঁ A4 পাইছোঁ আমি 2 আৰু এফালে পাইছোঁ -2 গতিকে আমাৰ কি দিম দুটা -2 হ'লে আমি গম পাইছোঁ কি হয় মাইনাছ প্লাছ হয় 2 গতিকে কি ওলালে ইয়াত 4 দেখিলোঁ যে আমি ইয়াত সকলোৰে ডিৰ মান কি ওলালে তাৰ পাৰ্থক্য ডিফাৰেঞ্চবিলাক ওলালে তোমালোকৰ 4 ওলালে গতিকে আমি এতিয়া আমি লিখিব পাৰিম কি লিখিম যিহেতু A2 - A1 = A3 - A2 আৰু A4 - কি ওলালে সমান A4 - কি ওলালে A3 গতিকে আমাৰ গোটেইবিলাক সমান ওলাইছে গতিকে আমি কি লিখিম গতিকে এই পদবোৰে এটা সমান্তৰ প্ৰগতি গঠন
কৰিব এটা সমান্তৰাল প্ৰগতি গঠন কৰিব কাৰণ যদি সমান্তৰাল প্ৰগতি গঠন কৰে তেন্তে তাৰ পৰৱৰ্তী তিনিটা পদ উলিয়াব গৈছে গতিকে আমি তিনিটা পদ কেনে উলিয়াম এতেকে আমাৰ এক সাইনৰ পদলি দি আছে a5 লিখিম a5 ৰ ফৰ্মুলা কি হ'ব a + 4d গতিকে a ৰ মানটো আমি কিমান পাইছো চাই লওঁ a ৰ মানটো পাইছো -10 আৰু +4 d মানটো কিমান পাইছো আমি 4 পাইছো গতিকে কিমান দিম এতিয়া -10 আৰু 4 4 গুণ কি হ'ব তোমালোকৰ 16 হৈ গ'ল 16 ৰ পৰা তোমালোকে যদি 10 বিয়োগ কৰি দিয়া 6 থাকিব এটা ওলাই গ'ল ইয়াৰ পিছত তোমালোকে কি কৰিবা a5 টো উলিয়াবা a6 উলিয়াবা a6 কি হ'ব a + 5d লিখিব লাগিব গতিকে a ৰ মানটো -6 পেলা আৰু 5 d মানটো কিমান পেলা তোমালোকে 4 পেলা গতিকে তোমালোকে -6 এটো প্লাস 4 5 গুণ 20 হ'ব গতিকে তোমালোকে কি হ'ব 20 ৰ পৰা 6 মাইনাস কৰিলে কি হ'ব তোমালোকৰ 20 ৰ পৰা যদি 6 বিয়োগ কৰা যায় এতিয়া আমাৰ 16 ৰ পৰা 6 নহয় এটো 10 হ'ব ভুল হৈছে মোৰ গতিকে খৰখেদা হৈছে অলপ ভুল হৈছে ইয়াত 10 হ'ব 10 ৰ পৰা 20 মাইনাস কৰিলে 10 থাকিব ইয়াৰ পিছত তোমালোকে a6 মাইনাস কৰিবা a প্লাস কি দিবা a6 ৰ ভ্যালু ওলাবা a6 টো ওলালো a7 ওলাম এতিয়া a7 a প্লাস কি দিম 6d গতিকে a মানটো কিমান পালা তোমালোকে a মানটো -10 পালো আৰু +6 d ভ্যালু পালো আমি 4 গতিকে কিমান ওলাব -10 আৰু এটা হ'ব 24 তো তোমালোকৰ ওলালে 14 কি পালা আমি 14 বুলি গম পালো এটাকে আমি ইয়াতে আনসাৰটো লিখি দিও এতে আনসাৰটো লিখি দিও এটাকে পৰৱৰ্তী তিনিটা পদ ক্ৰমে কি হ'ব পাৰে তোমালোকৰ -6 নহব 6 হ'ব only 6 -6 নহব 6 হ'ব ইয়াৰ পিছত তোমালোকৰ 10 হ'ব ইয়াৰ পিছত তোমালোকৰ 14 এই দৰে তোমালোকে লিখিব পাৰিবা পৰৱৰ্তী তিনিটা পদ কি হ'ব 6 10 আৰু 14 হ'ব তোমালোকে এই দৰে লিখিব পাৰিবা কিন্তু তোমালোকৰ বাৰে বাৰে মই কৈছো এই প্ৰশ্নবিলাক তোমালোকৰ 1 নম্বৰ প্ৰশ্ন হ'ব গতিকে তোমালোকে ইমান দীঘল কৰাৰ প্ৰয়োজন নাই কেৱল তোমালোকৰ সমান্তৰাল প্ৰগতি আছে নে নাই এই দৰে তোমালোকে সুধিব পাৰে গতিকে তোমালোকে তাৰ উত্তৰ দিলে হ'ব ইয়াৰ পিছত নেক্সট চাবা ইয়াৰ পিছৰ বাকি থকা অংকখিনি মই তোমালোকক কেৱল উত্তৰবিলাক কৰাই যাম তোমালোকে কেৱল উত্তৰবিলাক কি দৰে উলিয়াব পাৰিবা তাক এটা তোমালোকক মই এটা সহজ এটা উপায় দিম সেই উপায় তোমালোকে গম পাবা যে এটো সমান্তৰাল প্ৰগতি হ'ব নে নহয় গতিকে আমি এতিয়া চাওঁ 5 নম্বৰটো 3 দিয়া আছে প্ৰথম পদটো তোমালোকৰ তাৰ পিছতটো তোমালোকক 3√2 দিছে তাৰ পিছতটো 3√2 তাৰ পিছত 3√2 আৰু ইয়াত তোমালোকৰ ডট ডট দিয়া আছে গতিকে মন কৰিবা প্ৰথমৰটো 3 আছে তাৰ পিছত তোমালোকৰ 3√2 মানে 3 ৰ পিছত তোমালোকৰ দুটা √2 এটা বাঢ়িলে তাৰ পিছত তোমালোকৰ 2√2 বাঢ়িলে মানে দুটা √2 বাঢ়িলে তাৰ পিছত তিনটা বাঢ়িলে যেহেতু এটা সংখ্যা আছিল সেই সংখ্যাটোৰ পিছত সমানকে বাঢ়ি গৈছে গতিকে সমানকে যদি বাঢ়ি যায় এটো তোমালোকে সমান্তৰাল প্ৰগতি হয় বুলি লিখিবা এটো সমান্তৰাল প্ৰগতি তোমালোকৰ হ'ব ইয়াৰ পিছত তোমালোকে চাবা 0.2 এটা তোমালোকৰ সংখ্যা দিছে 0.2 তাৰ পিছত নেক্সট সংখ্যা দিছে তোমালোকৰ 0.22 তাৰ পিছত তোমালোকক দিছে 0.22 মানে 22 ৰ পৰা যদি আমি 0.2 মাইনাস কৰো তেতিয়া আমাৰ 0.20 থাকে আৰু যদি আমি 222 ৰ পৰা যদি আমি 22 মাইনাস কৰো তেতিয়া কি থাকে আমাৰ 0. তেতিয়া আমাৰ বেলেগ এটা সংখ্যা থাকে গতিকে আমি কিছে এটো এটা সমান্তৰাল প্ৰগতি নহয় বুলি কম ইয়াৰ পিছত তোমালোকক কি দিয়া আছে চোৱা 0 -4 -8 আৰু -12 ডট ডট দিয়া আছে গতিকে তোমালোক মনত ৰাখা প্ৰথমতে 0 ৰ পৰা -4 হ'ল -4 ৰ পৰা -8 হ'ল আৰু -8 ৰ পৰা -112 হ'ল গতিকে আমি গম পালো যে এটো কি হ'ল সমান সমানকে বাঢ়িছে কাৰণ 0 ৰ পৰা 4 হৈছে 4 ৰ পৰা 8 হৈছে 8 ৰ পৰা 12 হৈছে গতিকে এই দৰে যদি সমান সমানকে বাঢ়ে এটো সমান্তৰাল প্ৰগতি হ'ব ইয়াৰ পিছত তোমালোকক নেক্সট প্ৰশ্ন দিয়া হৈছে -1/2 -1/2 -1/2 -1/2 যদি গোটেইবিলাক যদি সমানে বাঢ়ি গৈ থাকে তেতিয়া হেতু এটা সমান্তৰাল প্ৰগতি হয় গতিকে তোমালোকে এটো সমান্তৰাল প্ৰগতি হয় বুলি দিবা ইয়াৰ পিছত তোমালোকে চোৱা 1 আছে আৰু 3 আছে 3 ৰ পৰা তোমালোকে 1 বিয়োগ কৰিবা 3 ৰ পৰা 1 বিয়োগ কৰি তোমালোকৰ 2 হ'ব আৰু 9 ৰ পৰা যদি তোমালোকে 3 বিয়োগ কৰা তেতিয়া তোমালোকৰ থাকিব কিমান 6 থাকিব যেহেতু তোমালোকৰ দুটা বেলেগ বেলেগ ওলাইছে গতিকে এটো সমান্তৰাল প্ৰগতি নহয় ইয়াৰ পিছৰ অংকটো তোমালোকৰ আছিল a দিয়া আছে ইয়াৰ পিছত 2a দিয়া আছে ইয়াৰ পিছত 3a ইয়াৰ পিছত 4a
গতিকে তোমালোক প্ৰথমতে দিয়া আছিলে এ, তাৰপিছত তোমালোক দুটা এ দিয়া হ'ল, তাৰপিছত তিনিটা, তাৰপিছত চাৰিটা, মানে ইয়াৰ পৰা এটা এ বাঢ়িলে দুটা এ হ'ল, ইয়াৰ পৰা আৰু এটা বাঢ়িলে তিনিটা হ'ল, আৰু ইয়াৰ পৰা এটা বাঢ়িলে চাৰিটা হ'ল। মানে যদি সমান সমানকৈ বাঢ়ি গৈ থাকে তেতিয়াহ'লে সেই অংকবিলাকক আমি সমান্তৰাল প্ৰগতি আছে বুলি ক'ম। গতিকে ইয়াক সমান্তৰাল প্ৰগতি আমি হয় বুলি ক'ম। মানে মই টিক মাৰি দিয়া মানে তোমালোকে বুজি পাবা যে এইটো সমান্তৰাল প্ৰগতি আছে আৰু নাই। যদি তোমালোক পূৰণ চিন মাৰি দিছোঁ সেইটো নাই হয়, আৰু যিটো তোমালোকৰ টিক মৰা হৈছে সেইটো তোমালোকৰ সমান্তৰাল প্ৰগতি আছে বুলি গম পাবা। ইয়াৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্নটো দিয়া হৈছে, চোৱা কি দিয়া আছে, এ দিয়া আছে আৰু এ স্কোৱাৰ। মানে এ আৰু এ স্কোৱাৰ দুইটা বেলেগ বেলেগ। মনত ৰাখিবা এ স্কোৱাৰৰ পৰা তুমি যদি এ মাইনাছ কৰা তেতিয়া তুমি কিমান হ'ব ক'ব নোৱাৰিবা, আৰু এ কিউবৰ পৰা এ স্কোৱাৰ মাইনাছ কৰিলেও আমি ক'ব নোৱাৰিম, কাৰণ ৰাশিকেইটা একে নহয়। যদি দুইটা এইটো যদি আমি ছেকেণ্ড নম্বৰ পদটোৰ পৰা যদি এক নম্বৰ পদটো মাইনাছ কৰোঁ তেতিয়া যদি আমাৰ আনচাৰ বেলেগ ওলায়, আৰু 3 নম্বৰৰ পৰা যদি আমি 2 নম্বৰটো মাইনাছ কৰোঁ তেতিয়া যদি আমাৰ আনচাৰ বেলেগ ওলায়, তেতিয়া আমি গম পাম যে এইটো এটা সমান্তৰাল প্ৰগতি নহয়। গতিকে তোমালোকে এইটো নহয় লিখিব পাৰিবা। ইয়াৰ পিছত কি দিছে তোমালোকৰ, √2 দিয়া আছে, √8 দিয়া আছে, √18 আৰু √32। গতিকে তোমালোকে মনত ৰাখিবা √2 মানে √2 আমি √8ৰ পৰা √2 মাইনাছ কৰিব পৰা যায় নেকি। মনত ৰাখিবা √8টোক আমি এনেকৈ লিখিব পাৰোঁ, √4 × 2 লিখিলোঁ। গতিকে 4 বৰ্গমূল আমাৰ কিমান হ'ব, 2√2 হ'ব। গতিকে 2√2ৰ পৰা যদি √2 মাইনাছ কৰা হয় তেতিয়া আমাৰ √2 থাকে। আকৌ ইয়াৰ যদি আমি লিখোঁ √19 আমি 9 × কি দিব পাৰিম, 2। গতিকে 9ৰ বৰ্গমূল আমি জানো 3√2। গতিকে 3√2ৰ পৰা যদি দুটা √2 মাইনাছ কৰা হয় তেতিয়া আমাৰ এটা √2 থাকে। গতিকে এইটো এটা হ'ব সমান্তৰাল প্ৰগতি হয় হ'ব। ইয়াৰ পিছত তোমালোকে চোৱা √3, √6, √9 আৰু √12। মানে √6ৰ পৰা আমি √3 মাইনাছ কৰিব নোৱাৰোঁ, কাৰণ √6ৰ আমি বৰ্গমূল নাজানো, বা √3 বৰ্গমূল আমি জানো 3 হয়, √9ৰ বৰ্গমূল 3 হয়। গতিকে 3ৰ পৰা আমি কি বিয়োগ কৰিব নোৱাৰোঁ, √6 বিয়োগ কৰিব নোৱাৰোঁ, বা বিয়োগ কৰিলে আমি কিমান পাম আমি ক'ব নোৱাৰোঁ। গতিকে এইটো এটা সমান্তৰাল প্ৰগতি নহয় বুলি তোমালোকে লিখিব পাৰিবা। তাৰপিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা, 1 স্কোৱাৰ মানে 1 হ'ব, আৰু 3 স্কোৱাৰ মানে কিমান হ'ব, 3 3 দুটা পূৰণ কৰিলে 9 হ'ব। 9ৰ পৰা যদি তুমি 1 বিয়োগ কৰা তেতিয়া তোমালোকৰ হ'ব কিমান, 8 হ'ব। 9ৰ পৰা যদি তোমালোকে 1 বিয়োগ কৰা তেতিয়া তোমালোকৰ 8 পাবা। আকৌ ইয়াত চোৱা 5 দুটা আছে, 5 দুটা মানে 25। 25ৰ পৰা যদি তোমালোকে 9 বিয়োগ কৰা, 25ৰ পৰা 9 বিয়োগ কৰিলে তোমালোকৰ হ'ব কিমান, 25ৰ 9 বিয়োগ কৰিলে তোমাৰ 17 হ'ব। গতিকে আগতে আমাৰ ওলাইছিলে 8 আৰু এতিয়া ওলালে আমাৰ কিমান, 17। গতিকে এইটো এটা সমান্তৰাল প্ৰগতি নহয় হ'ব। তাৰপিছত তোমালোকৰ নেক্সট কি দিয়া আছে চোৱা, 1 স্কোৱাৰ মানে কি, 1 দুটা পূৰণ কৰিলে 1 হয়, আৰু 5 দুটা পূৰণ কৰিলে 25 হয়। 25ৰ পৰা যদি তুমি কি মাইনাছ কৰা, 25ৰ পৰা যদি 1 মাইনাছ কৰা কিমান থাকিব, 24 থাকিব। আকৌ এইফালে কিমান হ'ব, 7 দুটা মানে কিমান, 49। 49ৰ পৰা তুমি যদি 25 বিয়োগ কৰা তেতিয়া কিমান থাকিব তোমালোকৰ, ইয়াত 25 বিয়োগ কৰিলে তোমালোকৰ থাকিব 24। গতিকে গম পালোঁ যে আমাৰ কি আছে, ইয়াতো 24 ওলালে, ইয়াতো 24 ওলালে, দুয়োটা যদি সমান সমান ওলায় তেতিয়া আমি এক প্ৰকাৰে আমি গম পাই যাওঁ যে এইটো এটা সমান্তৰাল প্ৰগতি হয়। গতিকে তোমালোকে এইটো সমান্তৰাল প্ৰগতি হয় লিখিবা। এইখিনি তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যন হ'ব পাৰে। গতিকে মই দুটামান প্ৰশ্ন তোমালোকক দীঘলীয়াকৈ কৰাইও দিছোঁ যাতে তোমালোকে বুজি পোৱা, আৰু যদি বুজি নোপোৱা তোমালোকে কমেণ্টত জনাবা। আৰু মই তোমালোকক ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক 5.2 অংকবিলাক কৰাই দিম। গতিকে তোমালোকে একাধিক্ৰমে যদি ভিডিঅ'বিলাক চাই যোৱা তেতিয়া তোমালোকে বুজাত সহায় হ'ব। আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু যদি তোমালোকৰ মোৰ চেনেলটো চাই ভাল লাগে বা তোমালোকৰ যদি উপকৃত হৈছে তেতিয়াহ'লে তোমালোকে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। ছাবস্ক্ৰাইব কৰিলে তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' পাবলৈ সক্ষম হ'বা।